প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে আমাৰ মহান গুৰু মা তেওঁলোকৰ শ্ৰীচৰণত মই প্ৰণাম জনাইছোঁ আৰু আমাৰ মণ্ডলী যিমান দাসী পিতৃ মাতৃ ভাই ভনী সকলোকে প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। মোৰ জীৱন্ত সাক্ষ্য এই সন্তানটি দেখিছে কোলাত আপোনালোকে পিতা। মোৰ এজনী ছোৱালী আছে 9 বছৰ হৈছে। তাৰপাছত আৰু ভাবিছিলোঁ ল'ৰা ছোৱালী নালাগে, এনেকৈ প্ৰভু কাম কৰি থাকিম আৰু। কিন্তু মানুহে বহুত নিচিনা কথা শুনালে। পৰিয়ালৰ মানুহবোৰেও কৈছিলে, প্ৰভুকে মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু থাকিছিলোঁ, কিন্তু প্ৰভুৰ যে মহিমা হ'ব লগা আছে তেওঁ জানে। মানুহক কেতিয়া তেওঁ হাঁহিব নিদিয়ে। মই তেওঁ মনতে ভাবিছিলোঁ কিজানি মই এবাৰ দৰৱ খাই দিছিলোঁ। দৰৱ খোৱাৰ পিছত মোৰ ভয় লাগিছিলে ল'ৰা ছোৱালী হ'বনে নহয় আৰু ল'ৰা ছোৱালী ল'বলৈ ভয় লাগিছিলে, কিজানি বা কিবা হ'ব। মই 2019 চনতে খাইছিলোঁ আগষ্ট মাহত প্ৰয়োজন। কিবা সেই আমাৰ শাহুৰীৰ লগত অকণমান কিবা কথাত মোৰ মনতে দুখ লাগিলে, সেই দুখতে মই সেই দৰৱ খালোঁ। দৰৱ খোৱাৰ পিছত মই বহুত কষ্ট পালোঁ। তাৰপিছত প্ৰভু প্ৰাৰ্থনা কৰি আকৌ পুনৰ সুস্থ হ'লোঁ। সুস্থ হৈ মই ধুনীয়াকৈ থাকিলোঁ। থকাৰ পিছত যেতিয়া মানুহবোৰে এনেকৈ কোৱা কথা শুনিলোঁ, তেতিয়া প্ৰভুৰ ওচৰত এদিন মই প্ৰাৰ্থনা কৰিলোঁ, প্ৰভু তুমি জানি আছা মনৰ কথা। আৰু পিতাই মাৰ্চ মাহৰ তাৰিখটো পাহৰিছোঁ, মই প্ৰাৰ্থনা কৰিছিলে ইয়াতে সকলো মণ্ডলী দাসী মাতিলে তেল লগাবলৈ। ময়ো লাইনত আহিছিলোঁ। তাৰপিছত মই সেইটোৱে প্ৰভু তুমি মোৰ প্ৰাৰ্থনা শুনা। প্ৰাৰ্থনা সেনেকৈ আহি মই সেৱালৈ গ'লোঁ তেল লগাই। সেই তেতিয়াৰ পৰা মোৰ সেই সন্তানটো গৰ্ভত স্থিতি ল'লে। তাৰপাছত মই এনেকৈ হওঁতে এনেকৈ সময় গ'লগৈ। তাৰপিছত প্ৰভুক জনালোঁ, প্ৰভু মই এতিয়া সাক্ষ্যটো নিদিওঁ, যেতিয়া তুমি মোৰ কোলাত দিবা সন্তানটি, তেতিয়া মই সেই লৈ তোমাৰ আগত সাক্ষ্য দিম। সেনেকৈ মই আজি আহি সেই আপোনালোকৰ আগত সাক্ষ্যটো দিছোঁ। প্ৰভু যে ইমান আশীৰ্বাদ কৰিলে, তেওঁ নোৱাৰা কাম একো নাই। তেওঁ যে কেতিয়াও মানুহ হাঁহিব নিদিয়ে, নিৰাশ নকৰে, সেয়ে মোৰ জীৱন্ত সাক্ষ্য।